নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু আহকচোন আজি বেহাৰবাৰী আউটপোষ্টৰ শ্বুটিং কেনেকৈ হয় আপোনালোকক দেখাম। আউটডোৰ শ্বুটিং শেষ কৰি এতিয়া আমি বাৰাণ্ডাতে বহি আছোঁ। এয়া আমাৰ কমলি আৰু এইফালে আছে মুকু দাদা পুৰা ফোনত ব্যস্ত, আৰু এইয়া হ'ল আমাৰ কাবেৰী বা। আৰু এইজন হৈছে বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক মনোজ শইকীয়া দা। আৰু এওঁলোক চাৰিওজনে এতিয়া এই চিনটোৰ কৰিলে আৰু অলপ মনোৰঞ্জন দিব পাৰে। আৰু আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্ট চাই আছেনে আৰু কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি জনাব। নহয় কিয় আগৰ পৰা আমি গম পাওঁ।